morning and welcome guys. খবৰ আপোনালোকৰ সকলোৰে ভালে থাকে আপোনালোকৰ মৰমৰ অভিজ্ঞতা আমিও ভালে আছোঁ দেখি আমি বৰ্তমান ভালে আছোঁ আপোনালোকৰ মৰমত আৰু বহুতে শুনি আছে যে দাদা আপোনালোকৰ লাভ ষ্টৰী ভিডিঅ' এটা দিয়কচোন কৈ আছে ত' সেইকাৰণে ভিডিঅ'টো বনাওঁ বুলি ভাবিলোঁ ত' আপোনালোকে চাই থাকিব ভিডিঅ'টো লাষ্টলৈকে আমাৰ লাভ ষ্টৰী কথাখিনি কৈ যাওঁ ঠিক আছে মানে আমাৰ লাভ প্ৰথম শুরু হৈছিলে আজি প্ৰায় 5 মাহমানৰ আগতে শুরু হৈছিলে ন তো মিনিমাম কথা 4 মাহমান কথা পাতি পেলানি মই ইয়াক বিয়া কৰাইছোঁ এওঁ আহিবলৈ মন নাছিলে দেই প্ৰথম মোক আৰু ৰখিবলৈ কৈছিলে মানে মই নৰখিলোঁ মই কৈছোঁ যে কি মোৰ ঘৰত কাম কৰা মানুহ নাই সেইকাৰণে মই তোমাক বিয়া পাতিমেই সোনকালে বুলি কৈছোঁ প্ৰথম মই কৈছিলোঁ এবছৰ পৰা হ'ল 5 মাহ 5 মাহৰ পৰা একেষ্টে 4 মাহ হ'ল 4 মাহত একেষ্টে লৈ আহিলোঁ আৰু মানে প্ৰথম লাভটো শুৰু হৈছিলে কি বুলি ক'ব মানে এনেই ৰং নাম্বাৰ লগাই দিয়ে তেনেকৈ লাগি যায় মোৰ বাৰু এনেকুৱা নহয় দেই মোৰ লগৰ এজনী আছিলে তাই নম্বৰটো দিয়াৰ কাৰণে পালোঁ প্ৰথম দিনাখন কথা পাতি পেলানি এইবোৰ মানে ভাল পোৱা বিষয়ে একো কথা নাই দেই প্ৰথম দিনাখন তাৰ নেক্সট দিনাখনেই পাতিছোঁ আৰু অলপ চলপ তেনেকৈ পাতিলে 3 মাহ দিন হৈ গ'ল তো পাতি মেলি 3 মাহৰ দিনা মানে যেতিয়া 3 মাহ পূৰা কমপ্লিট হৈ গৈছে তাৰপিছতে মই বিয়াখনৰ কথা পাতিছোঁ যে তোমাক মই আনিবলৈ শুনিছোঁ তেনেকৈ কৈছোঁ এওঁ কৈছে আৰু ৰখি দিয়া মানে 2 মাহ 3 মাহ মই কৈছোঁ নহ'ব নৰখোঁ আৰু বহুতে শুনি আছিলে যে দাদা বৌয়ে কথা কিয় নকয় অকল আপুনিয়ে কথা কৈ থাকে যে মানে এনেকৈ বহুতে কমেণ্ট কৰি আছে আৰু মইনো কিনো কথা ক'ব লাভ কৰে সেইকাৰণে একো কথা নকয় এতিয়া কিবা এটা কৈ দিয়া হাই ফ্ৰেণ্ডছ কি খবৰ সকলোৰে ভালে থাকে আৰু কাপোৰখিনি মানে বেলেগ দেখিছে কাৰণ ব্লগটো কালি বনাইছিলোঁ মানে ছেকেণ্ড পাৰ্টটো আজি শ্বুট কৰিছোঁ তো সেইকাৰণে কাপোৰবোৰ চেঞ্জ হ'ল আৰু বহুতে ভাবি আছোঁ যে দাদা আৰু মোক ক'ত গৈ আছে বৰ্তমান আমি গৈ আছোঁ মাহঁতৰ ঘৰলৈ আমি মায়ে মাতি থৈ গৈছে মানে দিনতে গধূলি ভাতটো তাতে খাবলৈ মাতি থৈ গৈছে সেইকাৰণে এতিয়া মাহঁতৰ কাৰণে আমি ওলাই আহিছোঁ আৰু দুয়ো এনেকৈ খোজকাঢ়ি গৈ থাকিব আৰু এনেকৈ আহি মাহঁতৰ ঘৰ পাবলৈহি হ'লেও ভিডিঅ'টো বেছি দীঘল কৰিলোঁ তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ বাই বাই